নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ডিডি আৰ্ট চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ভূগোল বিষয়ৰ দ্বিতীয়টো অধ্যায়ৰ প্ৰশ্ন উত্তৰ। তোমালোকে ইতিমধ্যে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ভূগোল বিষয়ৰ প্ৰশ্ন উত্তৰসমূহ এই ভিডিঅ' যোগে লাভ কৰি আহিছা। আহাচোন আজিৰ ভিডিঅ'টোতনো কি প্ৰশ্ন মই ৰাখিছো চাই লোৱা। অধ্যায় 2 পৃথিৱীৰ জনসংখ্যা বিতৰণ ঘনত্ব আৰু বৃদ্ধি। এই অধ্যায়টোত 4টা 1 নম্বৰীয়া প্ৰশ্ন আছে আৰু ইয়াৰ উত্তৰ দিয়া আছে। আমি শুদ্ধ উত্তৰটো নিৰ্বাচন কৰিব লাগে। তোমালোকে জানা পৰীক্ষাত এনে ধৰণৰ প্ৰশ্ন থাকে যে প্ৰশ্নটো দিয়া থাকে আৰু 4টা উত্তৰ দিয়া থাকে, তাৰে পৰা আমি শুদ্ধ উত্তৰটো বাছিব লাগে। প্ৰথম প্ৰশ্নটো দিছে নিম্নলিখিত মহাদেশকেইখনৰ কোনখনত আটাইতকৈ বেছি হাৰত জনসংখ্যা বৃদ্ধি ঘটে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আফ্ৰিকা মহাদেশ। দ্বিতীয় প্ৰশ্ন তলত উল্লেখ কৰা কোনটো অঞ্চল বিৰল জনসংখ্যাযুক্ত অঞ্চল নহয়? বিৰল মানে হৈছে অতি পাতল, অত এঘৰ জনসংখ্যা আৰু বহু দূৰত এঘৰ জনসংখ্যা, তাক বিৰল জনসংখ্যা বুলি কোৱা হয়। আটাকামা এয়া হৈছে মৰুভূমি, গতিকে তাত বিৰল বসতি দেখা যায়। দক্ষিণ পূব এছিয়াত বিৰল বসতি দেখা নাযায়। ইয়াৰ বাহিৰে বিষুবীয় অঞ্চলতো বিৰল বসতি দেখা যায়, কাৰণ গৰমৰ পৰিমাণটো বেছি হয়। মেৰু অঞ্চলত ঠাণ্ডাৰ পৰিমাণ বেছি কাৰণেও বিৰল বসতি দেখা যায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি দক্ষিণ পূব এছিয়া। 3 নং প্ৰশ্ন নিম্নলিখিত কোনটো বিকৰ্ষক কাৰক নহয়? তোমালোকে জানা যে প্ৰব্ৰজনৰ সময়ত যেতিয়া কিছুমান কাৰকে মানুহক সেই ঠাইখন ত্যাগ কৰিবলৈ কয়, তেতিয়া সেই কাৰকসমূহক বিকৰ্ষক কাৰক বুলি কোৱা হয়। যেনে ধৰা কোনো এখন ঠাইত পানীৰ নাটনিয়ে দেখা দিছে, তেতিয়া সেই ঠাইৰ মানুহবোৰ অন্য ঠাইলৈ যাবলৈ বিচাৰিব। গতিকে পানীৰ নাটনিটো এটা বিকৰ্ষক কাৰক। চিকিৎসা শৈক্ষিক সা সুবিধা যদি সা সুবিধা লাভ কৰে তেতিয়াহ'লে সেইটো বিকৰ্ষক কাৰক নহ'ব, কাৰণ সা সুবিধা লাভ কৰিলে অন্য ঠাইৰ পৰা তালৈকে মানুহ আহিবহে। গতিকে চিকিৎসা শৈক্ষিক সা সুবিধা এইটো হ'ব আকৰ্ষক কাৰক। গতিকে নিশ্চয় শুদ্ধ উত্তৰ এইটোৱেই হ'ব। তথাপিতো আমি পিছৰ কেইটা চাই লওঁ। নিযুক্তি নথকা, নিযুক্তি যেতিয়া নাথাকিব কোনো এখন ঠাইত, সেইটো হ'ব বিকৰ্ষক কাৰক। মহামাৰী মানে বহু মানুহৰ যেতিয়া একেলগে বেমাৰ আজাৰ হয় তাক কোৱা হয়, আৰু সেইটোও হ'ব বিকৰ্ষক কাৰক। শুদ্ধ উত্তৰটো হৈছে বি। 4 নং প্ৰশ্ন তলত উল্লেখ কৰা সমূহৰ কোনটো শুদ্ধ তথ্য নহয়? যোৱা 500 বছৰ জুৰি জনসংখ্যা 10 গুণতকৈও অধিক বৃদ্ধি পাইছে। প্ৰতি বছৰে প্ৰায় 80 নিযুত ব্যক্তি পৃথিৱীৰ মুঠ জনসংখ্যাৰ লগত লগ লাগে। 5 মহাপদ্মৰ পৰা 6 মহাপদ্মলৈকে জনসংখ্যা বৃদ্ধি পাওঁতে 100 বছৰ সময় লয়। এতিয়া এইটো তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে। তোমালোকে শুদ্ধ উত্তৰটো জনাই মোক কমেণ্টত লিখিবাচোন। 4 নম্বৰৰ কোনটো হয়, এ হ'বনে, বি হ'বনে, চি হ'ব? তেতিয়া মই জানিম তোমালোকে কিতাপৰ পাঠসমূহ পঢ়িছানে নাই পঢ়া। এতিয়া চোৱা 2 নং প্ৰশ্ন নিম্নলিখিত প্ৰশ্নসমূহৰ প্ৰায় 30টামান শব্দৰে উত্তৰ দিয়া। 1 জনসংখ্যা বিতৰণত প্ৰভাৱ বিস্তাৰ কৰা 3টা ভৌগোলিক কাৰকৰ বিষয়ে লিখা। জনসংখ্যাৰ বিতৰণত প্ৰভাৱ বিস্তাৰ কৰা 3টা ভৌগোলিক কাৰকৰ বিষয়ে লিখিবলৈ কোৱা হৈছে। জনসংখ্যা বিতৰণত প্ৰধানকৈ বহুতো ভৌগোলিক কাৰকে প্ৰভাৱান্বিত কৰে। ইয়াৰে 3টা মূল কাৰক হ'ল পানীৰ প্ৰাপ্যতা, মানে পানী পোৱা নোপোৱাৰ ওপৰত নিৰ্ভৰ কৰি সেই ঠাইত জনসংখ্যা থাকিব নে নাথাকে সেইটো নিৰ্ভৰ কৰে। প্ৰত্যেক জীৱৰে জীৱন ধাৰণৰ এক অপৰিহাৰ্য কাৰকেই হৈছে পানী। সেয়ে পানীৰ সহজলভ্যতা থকা এলেকাত মানুহৰ বসতিও ঘন হয়। সেয়ে নদী উপত্যকাসমূহত ঘন জনবসতি দেখা যায়। খ ভূ প্ৰকৃতি পৃথিৱীৰ উপৰিভাগ নানান ভূ অৱয়ৱেৰে আবৃত। ইয়াৰে সমতল ভূ অৱয়ৱত মানুহৰ বসতিৰ সুবিধাৰ বাবে ঘন বসতিপূৰ্ণ। জলবায়ু চৰম ভাৱাপন্ন জলবায়ু মানুহৰ বসতিৰ বাবে উপযোগী নহয়, অৰ্থাৎ অতি গৰম বা অতি শীত দুয়োটাই অসুবিধা। মাথো নাতিশীতোষ্ণ জলবায়ুহে মানুহৰ বসতিৰ উত্তম ঠাই। ইয়াতে একাৰডাল থাকি গ'ল, মাথো হ'ব লাগিব। মানে কি বুলি কোৱা হৈছে, যদিহে খুব বেছি গৰম হয় তেতিয়াও তাত মানুহ বসবাস কৰিব নোৱাৰে, আৰু যদিহে অতি ঠাণ্ডা হয় তেতিয়াও তাত মানুহ বসবাস কৰিব নোৱাৰে। তাৰ বাবে লাগিব নাতিশীতোষ্ণ জলবায়ু, য'ত মানুহ বসবাসৰ বাবে উত্তম ঠাই। দ্বিতীয় প্ৰশ্ন চোৱা
পৃথিৱীত অধিকতম ঘন জনবসতিপূৰ্ণ অঞ্চল কেইটামান আছে কিয় এনে হোৱা দেখা যায় মানে পৃথিৱীৰ সকলো ঠাইতে বহু বেছি জনসংখ্যা দেখা নাযায় কিছুমান ঠাইত খুব ঘন জনবসতি দেখা যায় আৰু কিছুমান ঠাইত পাতল জনবসতি দেখা যায় এতিয়া জনসংখ্যা বিতৰণত প্ৰভাৱ বিস্তাৰ কৰা বহুতো কাৰকৰ ভিতৰত প্ৰধান কেইটা হৈছে ভৌগোলিক কাৰক অৰ্থনৈতিক কাৰক আৰু সামাজিক আৰু সাংস্কৃতিক কাৰক ভৌগোলিক কাৰকৰ ভিতৰত পানীৰ প্ৰাপ্যতা ভূ-প্ৰকৃতি জলবায়ু মাটি আদিয়ে প্ৰধান তেনেকৈ অৰ্থনৈতিক কাৰক বুলিলে নগৰীকৰণ উদ্যোগীকৰণ আদি এইসমূহক বুজা যায় এই সকলোবোৰ কাৰকৰ সমষ্টি সাধাৰণতে কিছুমান বিশেষ অঞ্চলতহে দেখা যায় যিহেতু এই কাৰকসমূহৰ প্ৰভাৱত পৃথিৱীৰ বহু অঞ্চলে জনবসতিৰ উপযোগী নহয় সেয়ে মাথো কিছু অঞ্চলহে বসতিপূৰ্ণ দেখা যায় ৩ নং প্ৰশ্ন চোৱা জনসংখ্যা পৰিৱৰ্তনৰ তিনিটা উপাংশ কি কি মানে কোনো এখন ঠাইত জনসংখ্যা পৰিৱৰ্তন হ'বলৈ কি কি কাৰকে ক্ৰিয়া কৰে এটা হৈছে জন্মৰ হাৰ দ্বিতীয়তে হৈছে মৃত্যুৰ হাৰ আৰু তৃতীয়তে হৈছে প্ৰব্ৰজন মানে জন্মৰ হাৰ কিমান হৈছে তাৰ ওপৰত ঠাইখনৰ জনসংখ্যা নিৰ্ভৰ কৰিব সেই ঠাইখনত কিমান মানুহৰ মৃত্যু হৈছে তাৰ ওপৰত সেই ঠাইখনত কিমান জনসংখ্যা আছে সেইটো নিৰূপণ হ'ব আৰু হ'ব প্ৰব্ৰজন বেলেগ ঠাইৰ পৰা সেই ঠাইলৈ মানুহ আহিছে নেকি নাইবা সেই নিৰ্দিষ্ট ঠাইখনৰ পৰা বেলেগ ঠাইলৈকে মানুহ গৈছে নেকি ইয়াৰ ওপৰতো জনসংখ্যা পৰিৱৰ্তনটো নিৰূপণ হ'ব এতিয়া চোৱা ৩ নং প্ৰশ্ন পাৰ্থক্য দেখুওৱা ৩ৰ ১টো দিয়া আছে জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ জন্মৰ হাৰ কাক বোলে মৃত্যুৰ হাৰ কাক বোলে এই কথা দুটা লিখিলেই হ'ব ইহঁতৰ পাৰ্থক্য উত্তৰ কোনো এটা অঞ্চলত এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত জন্ম লাভ কৰা লোকৰ সংখ্যাক শতাংশত প্ৰকাশ কৰাকে জন্মৰ হাৰ বোলা হয় আনহাতে মৃত্যুৰ শতকৰা হাৰেই মৃত্যুৰ হাৰ জন্ম আৰু মৃত্যুৰ স্বাভাৱিক পাৰ্থক্যই হৈছে স্বাভাৱিক জনসংখ্যাৰ বৃদ্ধি এতিয়া চোৱা দ্বিতীয়টো পাৰ্থক্য প্ৰব্ৰজনৰ বিকৰ্ষক আৰু আকৰ্ষক কাৰকসমূহ আমি ১ নম্বৰীয়া প্ৰশ্নত এটা বিকৰ্ষক কাৰকৰ বিষয়ে জানিলো এতিয়া আমি প্ৰব্ৰজনৰ বিকৰ্ষক কাৰক কাক বোলে আৰু আকৰ্ষক কাৰক কাক বোলে লগতে ইয়াৰ উদাহৰণ এইসমূহ কথা এই প্ৰশ্নৰ উত্তৰৰ যোগে জানিব পাৰিম কোনো এখন ঠাইলৈ কিছুমান বিশেষ কাৰকে মানুহক বসবাসৰ বাবে আকৰ্ষিত কৰে তেনে কাৰকসমূহেই প্ৰব্ৰজনৰ আকৰ্ষক কাৰক সেইসমূহ হৈছে ভাল চাকৰিৰ সুযোগ সুজীৱন শৈলী শান্তি সুস্থিৰতা জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা মনোমোহা জলবায়ু আদি মানে কোনো এখন ঠাইত যদি ভাল চাকৰিৰ সুযোগ থাকে ভাল জীৱন ধাৰণ প্ৰণালী থাকে শান্তি বিৰাজ কৰে সুস্থিৰ অৱস্থায় দেখা দিয়ে জীৱন আৰু সম্পত্তিৰ যদি নিৰাপত্তা থাকে লগতে ভাল জলবায়ু যদি থাকে তেতিয়াহলে সেই ঠাইলৈ অন্য ঠাইৰ পৰা মানুহ আহিব বিচাৰিব যাক কোৱা হয় আকৰ্ষক কাৰক আনহাতে নিবনুৱা সংস্থাপনৰ সুবিধা নথকা জীৱন ধাৰণৰ মান নিম্নগামী হোৱা ৰাজনৈতিক বিক্ষোভ অস্বাস্থ্যকৰ জলবায়ু প্ৰাকৃতিক দুৰ্যোগ মহামাৰী আৰ্থসামাজিক অনগ্ৰসৰতা আদি কাৰকসমূহেই প্ৰব্ৰজনৰ বিকৰ্ষক কাৰক এতিয়া চোৱা ৪ নং প্ৰশ্ন নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ ১৫০টা মান শব্দৰে লিখা ১ পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বত প্ৰভাৱ পেলোৱা কাৰকসমূহ আলোচনা কৰা উত্তৰ পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বত প্ৰভাৱ পেলোৱা কাৰকসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে ভৌগোলিক কাৰক দ্বিতীয়তে হৈছে অৰ্থনৈতিক কাৰক আৰু তৃতীয়তে হৈছে সামাজিক সাংস্কৃতিক কাৰক মানে পৃথিৱীৰ উপৰিভাগত জনসংখ্যা কিমান পৰিমাণৰ থাকিব কোনো ঠাইত যে পাতলকৈ থাকে কোনো ঠাইত ঘনকৈ থাকে তাৰ এই কাৰকসমূহৰ ওপৰত নিৰ্ভৰ কৰি তেনে হোৱা দেখা যায় ভৌগোলিক কাৰক বুলিলে মনলৈ আহে পানীৰ প্ৰাপ্যতা স্থলাকৃতি জলবায়ু মাটি আদি পানীৰ প্ৰাপ্যতা বুলি ক'লে প্ৰত্যেক জীৱৰে জীৱন ধাৰণৰ এক অপৰিহাৰ্য কাৰকেই হৈছে পানী সেয়ে পানীৰ সহজলভ্যতা থকা এলেকাত মানুহৰ বসতিও ঘন হয় সেয়ে নদী উপত্যকাসমূহত ঘন জনবসতি দেখা যায় দ্বিতীয় কাৰকটো চোৱা অৰ্থনৈতিক কাৰক তাৰ আগতে আমি কি পাইছো ভৌগোলিক কাৰকৰ 4টা উপভাগ পালো এটা হৈছে পানীৰ প্ৰাপ্যতা দ্বিতীয়তে হৈছে ভূ-প্ৰকৃতি তৃতীয়তে হৈছে জলবায়ু চতুৰ্থতে হৈছে মাটি ভূ-প্ৰকৃতি পৃথিৱীৰ উপৰিভাগ নানান ভূ-অৱয়ৱেৰে আবৃত ইয়াৰে সমতল ভূ-অৱয়ৱত মানুহ বসতিৰ সুবিধাৰ বাবে ঘন বসতিপূৰ্ণ
জলবায়ু চৰম ভাবাপন্ন জলবায়ু মানুহৰ বসতিৰ বাবে উপযোগী নহয় অৰ্থাৎ অতি গৰম বা অতি শীত দুয়োটাই অসুবিধা মাথো নাতিশীতোষ্ণ জলবায়ুহে মানুহৰ বসতিৰ উত্তম ঠাই ইয়াৰ পাছত আহিলে মাটি সাধাৰণতে সাৰুৱা মাটি থকা ঠাইত জনবসতি ঘন হোৱা দেখা যায় কৃষি উপযোগীৰ বাবে যেতিয়া সাৰুৱা মাটি থাকে তেতিয়া তাত জনবসতিও ঘন হয় মানুহৰ বসবাসো তাত বেছি হোৱা দেখা যায় খ অৰ্থনৈতিক কাৰক বুলিলে খনিজ পদাৰ্থ নগৰীকৰণ উদ্যোগীকৰণ আদি গ সামাজিক সাংস্কৃতিক কাৰকৰ ভিতৰত ধৰ্মীয় কাৰক উৎসৱ পাৰ্বণ ৰাজনৈতিক পৰিৱেশ আদিয়েই প্ৰধান এই আটাইবোৰ কাৰকে পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বত প্ৰভাৱ বিস্তাৰ কৰে এতিয়া আহিছো আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্নলৈকে জনসাংখ্যিক অৱস্থান্তৰ তিনিটা স্তৰৰ বিষয়ে আলোচনা কৰা উত্তৰটো হৈছে কোনো এটা অঞ্চলৰ জনসংখ্যাৰ ভৱিষ্যত বৰ্ণনা আদিৰ বাবে জনসংখ্যাৰ অৱস্থান্তৰ সূত্ৰ ব্যৱহাৰ কৰা হয় এই সূত্ৰ মতে জনসংখ্যাৰ তিনিটা স্তৰ দেখা যায় প্ৰথম স্তৰত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ উভয়ে বেছি এই স্তৰত জীৱনৰ প্ৰত্যাশা নিম্নমানৰ মানুহৰ বেছিভাগেই অশিক্ষিত আৰু নিম্ন স্তৰৰ প্ৰযুক্তিৰ প্ৰয়োগ দ্বিতীয় স্তৰত জন্মৰ হাৰ উচ্চ কিন্তু মৃত্যুৰ হাৰ নিম্ন হয় স্বাস্থ্য বিধিসন্মত অৱস্থাৰ উৎকৰ্ষ সাধনৰ বাবে এনে হয় শেষৰ স্তৰত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ দুয়োটাই তললৈ নামি আহে উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰ নগৰীকৰণ আদিয়েই এই স্তৰৰ মূল লক্ষণ ইয়াতে এইটো ছবি দিয়া হৈছে তোমালোকে এই প্ৰশ্নৰ লগত এনে ধৰণৰ ছবি সংযোগ কৰিবা তেতিয়াহে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো ইয়াৰ পাছৰ ভিডিঅ'ত আমি তৃতীয় অধ্যায়ৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিম ধন্যবাদ